নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ দ্বিতীয়টো ভ্লগলৈ আশা কৰো সকলো ভালে আছে আৰু দেখিছেনে আজিও বতৰটো কিমান হেমেকা বিৰাট ঠাণ্ডা বতাহ মাৰি আছে এতিয়া প্ৰায় দিনৰ 12 মান বাজু হৈছে আৰু দুপৰীয়াৰ আহাৰৰ বাবে জাহযোগাৰ চলি আছে আহকচোন আজিনো কি ৰান্ধো তাকে দেখুৱাও আজি দুপৰীয়া ভাত খাজৰ লগত আমি খাম কলপচলা আৰু আমাৰ বাৰীৰ এয়া কলপুলি আৰু এই কলপচলা কেনেকৈ কুটিলো সেইখিনি মই ভিডিঅ' কৰি দিয়া নাই কাৰণ সকলোৱে যেহেতু জানে আৰু এয়া কেৰাহী এখনত তেল গৰম কৰি তাতে মায়ে পিয়াজ আৰু জলকীয়া কাটি দিছে আৰু এইখিনি কিছু সময় এনেদৰে ভাজি ল সকলোৰে ৰন্ধাৰ পদ্ধতিবোৰ বেলেগ বেলেগ হয় আৰু আজি আমাৰ ৰেচিপিটো হৈছে হিদল মাছ দি পচলাৰ লগত আমি এখন থপথপিয়াকে পচলাৰ ভাজি বনাইছো আৰু ইয়াত আসলতে আপোনালোকে মাছ হয়তো পচলাখিনি যেতিয়া পিয়াজ বা মছলাৰ ওপৰত দিয়া হয় তাৰ পাছতো মাছ দিব পাৰে নতুবা এনেদৰে পিয়াজ ভাজি থকা অৱস্থাত তাতো আপোনালোকে হিদল মাছখিনি দি দিব পাৰে সকলোৰে যেহেতু পদ্ধতিবোৰ বেলেগ বেলেগ আৰু আমিনো কেনেকৈ ৰান্ধিছো বলক চাই থাকো এনেদৰে পিয়াজখিনি কিছু সময় ভজাৰ পিছত আমি ইয়াতে আদা নহৰু পিছা দি দিম আৰু হয়তো আপোনালোকে তাৰ লগত জিৰা ধনিয়া বা জালুক আদিও দিব পাৰে কিন্তু আমি আজি তেনে ধৰণৰ একোৱেই দিয়া নাই আমি কেৱল আদা আৰু নহৰুৰ পেষ্ট অকমান ইয়াতে দি দিছো আদা নহৰুৰ পেষ্ট দিয়াৰ পাছতে ইয়াত আমি হিদল মাছ দি দিছো যেহেতু পচলাৰ পৰিমাণ অনুযায়ীহে মাছৰ ব্যৱহাৰ কৰিব ইয়াত আমি দুটা হিদল মাছ যোগ দিছো হিদল মাছ দুটা দিয়াৰ পিছত কিছু সময় এনেদৰে আমি ভাজি লম আৰু তাৰ পাছতে ইয়াত আমি পচলাখিনি দি দিম এই পচলাখিনি দি দিছো আৰু পচলাখিনি অকনমান সময় আমি এনেকৈ ভাজি লম কিছু সময় এনেদৰে ভজাৰ পিছত আমি এতিয়া ইয়াত নিমখ হালধি বা অন্যান্য মা মছলা দি দিব পাৰিম কিন্তু আমি কেৱল হালধিহে ব্যৱহাৰ কৰিছো অন্য মা মছলা একো ব্যৱহাৰ কৰা নাই যদিহে আপোনালোকে ইচ্ছা কৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এই হালধি বা মা মছলাখিনি পিয়াজ ভাজি থকাৰ সময়তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যেহেতু সকলোৰে ৰন্ধাৰ পদ্ধতি বেলেগ বেলেগ এতিয়া আমি ইয়াত এটা ডাঙৰ জোখৰ আলু বা মজলীয়া জোখৰ দুটা আলু সৰু সৰুকৈ টুকুৰা কৰি দি দিম আৰু এনেদৰে কিছু সময় লৰাই আমি এতিয়া ঢাকন দি দিম ঢাকন দিয়াৰ পিছত জুইকুৰা আমি কিছু কমাই দিম কাৰণ পচলাৰ যেহেতু নিজা পানী ওলাবই আৰু সেই পানীয়ে পচলাখিনি সিজাই খাব পৰা কৰি তুলিব আৰু এয়া হৈছে আমাৰ দুপৰীয়াৰ থালিখন আজি দুপৰীয়া আমাৰ থালিখনত আছে কবি আলু ভাজি পচলাৰ থপথপিয়া মূলা চাটনি আৰু ঢেকিয়া আলু ভাজি আৰু লগতে আছে হিদল মাছৰ চাটনি হিদল মাছৰ চাটনিৰ ৰেচিপিটো আজি দিয়া নহল আকৌ এটা ভ্লগত মই নিশ্চয় সেইখিনিও দেখাবলৈ চেষ্টা কৰিম আৰু এইদৰে আমি তৃপ্তিৰে আজি দুপৰীয়াৰ ভাত খাজ খালো তাৰ পাছতে দেখিছো সৌজন আহি আছে তেওঁ গম নোপোৱাকৈ মই ভিডিঅ' ক্লিপটো লৈ থলো কোন হয় জনাম বাৰু আৰু যিসকলে চিনি পাইছে তেওঁলোকেতো গম পাবই তেওঁ মোক ভিডিঅ' কৰা দেখি আছিল আৰু সেই কাৰণে মুখখন ঢাকি ঢাকি আহিছে আৰু মোক কৈছে কেলেনো লৈ আছা মোক তাৰ মানে তেওঁ বৰ লাজ কৰে
তেওঁ আহিল আৰু চাহ তাহ খালে। তাৰ পাছতে এয়া এফাল পকা অমিতা কাটিবলৈ লৈছোঁ। আগৰ ভিডিঅ'টোত যে দেখিছিলে অমিতা গছ দুজোপা, তাৰ পৰা এইটো পকা অমিতা মায়ে পাৰি আনিছিল। ইয়াৰে কাটি পেলাই তেওঁক খাবলৈ দিলোঁ। আৰু এতিয়া আহোঁ ৰাতিৰ ভাত সাজৰ যা যোগাৰ কিদৰে চলিছে তাকে দেখুৱাবলৈ। পাকঘৰত আহি দেখিলোঁ মায়ে কেৰাহীত তেল গৰম দিছে, মানে মাছ ভাজিবলৈ এয়া তেল গৰম দিছে। আজি যিহেতু মাছৰ আঞ্জা ৰন্ধা হ'ব। তেলখিনি গৰম হোৱাৰ পিছতে মাছকেইডোখৰ এইদৰে ভাজি ল'লে আৰু আনফালে আন এখন কেৰাহীত মূলা আৰু আলুখিনি সিজিবলৈ দিলে। পাচলিখিনি যদি এইদৰে আগতীয়াকৈ সিজাই লোৱা হয় তেতিয়াহ'লে আঞ্জাখন খুব সোনকালেই হয়। আৰু এতিয়া কেৰাহীত তেল দিছে গৰম হ'বলৈ আঞ্জাখন ৰান্ধিবৰ বাবে। তেলখিনি এইদৰে গৰম হোৱাৰ পিছতে ইয়াত দুটামান শুকান জলকীয়া দি দিয়া হৈছে। কাটি থোৱা পিঁয়াজখিনি দি কিছু সময় ভাজি তাত নহৰু আৰু মছলাৰ মিশ্ৰণ যোগ দিব পাৰিব। অৱশ্যে সকলোৰে ৰন্ধাৰ পদ্ধতিবোৰ বেলেগ বেলেগ হয় আৰু আজি আচলতে আমি আমাৰ পদ্ধতিটোহে আপোনালোকক দেখুৱাইছোঁ। সকলোৱে যি ধৰণে ৰান্ধে সেইদৰে ৰান্ধি খাব পাৰে, কিন্তু আজি মই আমাৰ যি ধৰণে ৰান্ধে সেইদৰে আপোনালোকক দেখুৱাইছোঁ। আমাৰ যিহেতু মা মছলা খুব কম খায়, সেয়েহে আমি আজি ইয়াত মা মছলা তেনেকৈ ব্যৱহাৰ নকৰোঁ। পিঁয়াজখিনি কিছু ৰঙচুৱা হোৱালৈকে আমি ভাজিলোঁ আৰু তাৰপিছতে তাত মছলাৰ মিশ্ৰণখিনি দি দিলোঁ। আমি ইয়াত মছলাৰ নামত নিমখ, হালধি আৰু জিৰা গুড়ি অকণমান আৰু নহৰু পিছা অকণমান ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। যিহেতু আমাৰ ঘৰত মছলা খুব কম খায়, সেয়েহে আমি এয়াই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে হয়তো ইয়াত আৰু অন্যান্য মা মছলাও ব্যৱহাৰ কৰিব পাৰে। এইদৰে মছলাখিনি অকণমান উতলি থাকোঁতেই আমি ইয়াত সিজাই লোৱা পাচলিখিনি দি দিছোঁ। পাচলি মানে মূলা আৰু আলুখিনি যে সিজাই থৈছিলোঁ সেয়া দি দিছোঁ। ইয়াতকৈ অকণমান আৰু ডাঠ কৰিও আপোনালোকে মছলাখিনি ভাজি ল'ব পাৰে, কিন্তু আমি বেছি ডাঠ হ'বলৈ দিয়া নাই। পানী থাকোঁতেই অলপ উতল আহোঁতেই আমি এই পাচলিখিনি দি দিছোঁ। তেনেকৈ আচলতে সোৱাদটো অকণমান বেলেগ হয়। পাচলিখিনি এনেদৰে এটা উতল আহিছে আৰু এতিয়া আমি ইয়াত মাছকেইডোখৰ দি দিম। আৰু যেতিয়া মাছকেইডোখৰে সম্পূৰ্ণ আঞ্জাখনৰ পানীখিনি শুহি ল'ব তেতিয়া আচলতে আমাৰ আঞ্জাখন খাব পৰা হৈ উঠিব। আৰু এয়া আমাৰ মাছৰ আঞ্জাখন খাব পৰা হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টোত আচলতে ইমানেই আছিল। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু কমেণ্টত নিশ্চয় জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।